নমস্কাৰ, মই এইটো মান সুন্দৰ ব্লগ ভিডিঅ' চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই যাবলৈ আছোঁ নাৰুৱাথান সত্ৰ, যোনটো সত্ৰ মানে গাইজ বাছলৈ উঠাই নি আছিলে ঢকুৱাখানা বাছলৈ। আজি তালৈ মই মানে চাইকেললৈ যাত্ৰা কৰিবলৈ লৈছোঁ। চাইকেল গৈ মাজে গাইজ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বোলো এতিয়া গৈ থাকোঁ। আজি গাইজ মই কেতিয়া ভালে আহিলোঁ মানে সিহঁতৰ নিজৰ নিজৰ কামৰ লগত ব্যস্ত হৈ আছে। এতিয়া আহি আছোঁ, আমি যথেষ্টখিনি পালোহি। এতিয়া গৈ থাকোঁ। আজি বিশেষকৈ ৰ'দটো বেছিকৈ দি দিছে না, তেওঁ আৰু ৰ'দতে আহিছোঁ গাইজ আপোনালোকক দেখুৱাম বুলি। আগতে এইপিনে মানে কেঁচুখানা নদী আছিলে, নৰনাৰায়ণৰ দিনত খন্দোৱা বুলি জানো গাইজ মানুহবোৰে কোৱা মতে। আগতে বিৰাট ধুনীয়া আছিলে, এইপিনে নদী একেৰাহে ফুটবল গাইজ। মানে এইবোৰ মাটিতে আকৌ এইবোৰ মানে আচলতে নদী মাটিয়েই, এইবোৰ মাটিতে মানুহে দখল কৰি দিয়ে, মানে খেতি বাতি কৰিব লৈছে। জেগা নাই আৰু পালোহি, আৰু বেছি নাই আৰু জেগা যাবলৈ মানে যথেষ্টখিনি দূৰে হয়। আৰু যথেষ্টখিনি যাব লাগিব। ইমান ধুনীয়া ধুনীয়া জেগা সুন্দৰ পৰিৱেশ, আপোনালোকে এইবোৰ অকণমান মন কৰিব। এতিয়া আকৌ আগৰ মাধ্যমত আমি গৈ থাকোঁ। গাইজ ভৰি হাত বিষাই গৈছেগৈ, ইমানেই মানে এইডোখৰ
যথেষ্টখিনি দূৰ আছে। চব মানুহে লোৱা হয় গাড়ী আছে চব গাইছোঁ। কিমান ভাল লাগে গাইছ, আপোনালোকেতো কেতিয়াবা ধুব মন যাব না, সেইবোৰ চাই লওক গাইছ। আমন লাগি গৈছে চাইকেল আজি আপোনালোকক মই ভালকৈ দেখুৱাম এই নাৰুৱাথান সত্ৰখন। ইয়াৰ পৰা বাসুদেৱলৈ মানে ঢকুৱাখানা বাসুদেৱ থানলৈ মানে উঠাই নিয়া হৈছে ইয়াৰ পৰাই। গৈ থাকোঁ এই বাসুদেৱ থান মানে তলতে আছে, সন্মুখতে এখন ইয়াত স্কুল এখন আছে। বোলো গাইছ এতিয়া আপোনালোকৰ ভিতৰত দেখুৱাম। চাই লওক শ্ৰী শ্ৰী বাসুদেৱ থান চাৰিআলি স্থাপিত হৈছিল 1937 চনত। খেলি আছে গৰম উঠি আছে। তেওঁ আপোনালোকক আজি মই এই সত্ৰটো পাম, বহুত পুৰণি হৈছে, যথেষ্ট পুৰণি। চালক গাইছ আপোনালোকে একেবাৰে 1937 চনতে স্থাপিত হৈছিলে, তেনে চাওক গাইছ কিমান পুৰণি হ'ব লাগে। ইয়াতে কেতিয়াবা পূজা পাতলো কৰে সম্ভৱ। ইয়াত মানে মই দেখিছোঁ মিঠাতেল পৰি আছে, মিঠাতেল বটলবোৰ সেইবোৰতে চাকি তাকি ইয়াতে পৰি আছে। এইবোৰ চাই মই গম পাইছোঁ গাইছ ইয়াত প্ৰাৰ্থনা পূজা চূজা কৰেহি চাগে কেতিয়াবা। তাৰপিছত কি সুন্দৰ পৰিৱেশ এটা, গছ গছনি আৱৰা ফল মূলেৰে ভৰি আছে। এইটো চাওক এইবোৰ কঁঠাল কিমান ডালে ডালে ভৰি আছে গাইছ। আপোনালোকে দেখিছে এতিয়া কিমান ধুনীয়া, কিন্তু বহুত পুৰণি হৈ আছে বাৰু গাইছ। ইয়াৰ ভিতৰলৈ মই সোমাই চাওঁ। যথেষ্ট পুৰণি হৈ আছে গাইছ। সিহঁতে মানে আজিকালি পূজা পাতল নকৰা হ'ল বাসুদেৱলৈ। ইয়াত মানে বাসুদেৱলৈ যে উঠাই নিছিলে সেইকাৰণে ইয়াত ইমান পূজা পাতল নকৰে। আপোনালোকে অলপ ভিতৰত চাওক। ভালেই লাগিছে দৃশ্যবোৰ, যদি পুৰণিও যদি ইয়াতে কিবা কিবি পতা হয়, কিন্তু এতিয়া মানে অলপ মানে বেয়া হৈছে না। মানে কিবা কিবি পাতিব হ'লে এইবোৰ চফা চাফ চিকুণ কৰিলে বৰষুণৰ পানী পৰি এইবোৰ গাত আছে। এখন বন্ধ কৰি দিলোঁ।
আৰু গাইজ থেংক ইউ অল দ্য বেষ্ট চাবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব নাপাহৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব প্লিজ থেংক ইউ গাইজ এই হোটেলখনতে কিবা এটা খাই ল'লোঁ অলপ মানে ইয়াতে অলপ এনজয় কৰিলোঁ ভাগতো মাৰি গ'লোঁ গাইজ নৰাথানৰ দৃশ্যবোৰ আপোনালোকে এবাৰ ভালকৈ চাই লওক গাইজ কি ধুনীয়া দেখি আছে আপোনালোকে এইবোৰ হোটেল দোকান বজাৰ আছে ইয়াতে কিমান ধুনীয়া গাইজ ভালকৈ চাই লওক আপোনালোকে আহোঁ বুলিলে এইবোৰ চিনি পাব বাৰু আহোঁ বুলিলে ইয়াৰ পৰা চাই আপোনালোকে অলপ গম পাই ল'ব না আমি গৈ থাকোঁ দেখি আছে আপোনালোকে এইবোৰ কিমান ধুনীয়া পৰিৱেশ